আমার নাম মোহাম্মদ নিজামুদ্দিন। আমার ঘর সামৰালি চৌধুৰী বজাৰ। আমি অলপ জাৰা পোক কৰি আছো। জাৰা পোকা কৰি আছো। জাৰা পোক হ'লে বিষ বেমাৰবিলাক আৰাম পায়, মানুহৰ বিভিন্ন বেমাৰৰ পৰা মানুহ মুক্ত পায়। ইয়ে আৰু তাবিজ দিয়া নহয়, পইচা পাতি লোৱা নহয়, খালি জাৰা পোকে কৰি থাকো আমি, আৰু অইন কোনো একো নাই। তাৰ ভিতৰত কিছুমান মানুহ আৰাম হৈ আছে, ঈশ্বৰ আৰাম কৰি আছে, কিছুমান মানুহ মিছ হৈ আছে, কিন্তু ক'ব নোৱাৰা। বেছিভাগতো মানুহ আৰামেই পাই আছে, গতিকে আমিও যাব পৰা নাই, গেডাৰিং বিলাক লাগি আছে। আমি আজি ৰোগীটো আমাৰ অসমৰ চব জাগাৰ পৰা আহি আছে, ধুবুৰীৰ পৰা, গোৱালপাৰাৰ পৰা, ডিমাপুৰৰ পৰা, হাওড়াঘাটৰ পৰা, লংগাৰ পৰা, ডিপুৰ পৰা, বিভিন্ন জাগাৰ মানুহবিলাক আহি আছে ইয়াত। আমি দুজন চিকিৎসা কৰি আছো। ইয়াত বহা আজি 3 দিন হ'ল ছাৰ। এই ফাৰ্ষ্ট ইয়াতে, মই আগত বাহিৰত আছিলো, আজমিৰত আছিলো। মই আজমিৰত বেছি থাকো, 13 মঞ্জিল মই গৈছো, আজমিৰত থাকো বেছি। আজমিৰৰ পৰা আহি আৰু আমাৰ এইটো হেৰি হয়, ল'ৰা হয়, মানে শিষ্য ল'ৰা হয়, তেওঁক মই বাক্য সিদ্ধি দিছো, বাবা মানুহৰ কাম কৰা, মানুহৰ যাতে আৰাম হয়, মানুহ যাতে তোমাৰ ওচৰত আহি মানুহবিলাক শান্তি পায়, বিভিন্ন ৰোগৰ পৰা হেৰি পায়, আমি তেওঁক এটা বস্তু এটা দান কৰিছে আৰু ঈশ্বৰে, সেইটোৰ পৰা সিও কৰি আছে কাম। আপুনি এইটো কি ঐশ্বৰিক শক্তি এনেকে কোবাই দিলে? এইটো শক্তি বাবা আমি আজমেৰৰ পৰা পাইছো। 13 মঞ্জিল গৈছিলো, পাগলা মানে আছিলো, খোজকাঢ়ি মই 13 মঞ্জিল গৈছো, 13 দিন 13 ৰাতি এক দৌৰত যাব লাগে আজমেৰ। 13 দিন 13 ৰাতি মই 12 বছৰ কাটিছো। 12 বছৰ পিছত মোৰ চাৰ্টিফিকেটখন বনাইছো, চাৰ্টিফিকেট মোৰ লগতে আছে। চাৰ্টিফিকেটখন দিছে, বাবা তুমি আজিৰ পৰা তুমি প্ৰকৃতত্ব ফাঁচ কৰিছা, তুমি মুখেৰে যি কবা সি হৈ যাব। মুখেৰে বোবাক ক'লে বোবা ভাল হ'ব, চকুত যাৰ চক নাই তাক যদি কয় তোমাৰ চক ভগৱানে দান কৰি দিব, তুমি পাই যাবা। এই মোক এটা চাৰ্টিফিকেট আজমেৰৰ পৰা বনাই দিছে ফকীৰ পাৰ্টিয়ে, এইটো মোৰ লগতো আছে, এতিয়া চাব পাৰে চাৰ্টিফিকেটখন। নাই, সেইটোতো বিজ্ঞান যুগ, আৰু আপোনাৰ ভগৱানৰ কথা, ঈশ্বৰৰ দান দিয়া বস্তু, এইটো আলাগ কথা বাবা। ঈশ্বৰৰ দান দিয়া বস্তুবিলাক আমি এইটো দান পাইছো, ঈশ্বৰে মোক দান কৰিছে। এনেকুৱা আমি কোৰ্টৰ পৰা এখন পাৰ্মিশ্যন মই ওলাইছো, কিন্তু জাৰাপো এটা পাৰ্মিশ্যন আমাক কোৰ্টৰ পৰা দিছে, কিন্তু হাকিমে দিছে, শংকৰনগৰত মই ওলাই আনিছো। এতিয়া এইটো কিমানলৈকে কি আছে এইটো ক'ব নোৱাৰিম, আৰু যি হয় ঈশ্বৰৰ তৰফৰ পৰা হয়। আমিও প্ৰাৰ্থনা কৰো যাতে আমাৰ ইয়াত কোনো অঘটন নঘটে, আপোনালোকক আশীৰ্বাদ দিব আৰু